আজি গোটাই মাল মেটেৰিয়েল সোপা লৈ কিনে গাইছ ওলাই আহিছোঁ মানে ওলাই অহা নাই এতিয়ালৈকে ঘৰৰ ভিতৰতে আছোঁ ওলাই যাম আৰু বাহিৰত কামখিনি কৰিম যিহেতু আজি মানে যোৱা নাই গাড়ী চাড়ী চলাব দাদাই গৈছিলে একবাৰ আহিল মাৰি একবাৰ চাৰ্জত লগাই থৈ দিছে এতিয়া আৰু যাব অলপ পিছতকৈ সেই দুটা চিষ্টেমত মাৰি আছে চ' হাতত আছে চাবি বাইকৰ আৰু ইফালে আছে মেইন মালটো যিটো নেকি মানে বহুত দিনৰ পৰা ধুম বুলি ভাবি আছিলোঁ বাইকখনৰ অৱস্থা দেখাই পাইছে তথাপিও দেখাই দি আছোঁ বৰ্তমান এয়া হ'ল মোৰ বাইকৰ কণ্ডিশ্যন একদম হাঁহৰ গঁৰালত যেনেকৈ মানে হাঁহবিলাক য'ত থাকে তাতে যেনেকৈ আহি থাকে সেনেকুৱা হৈছে অৱস্থা চ' সেইকাৰণে আজি ইয়াক কৰিম ৱাছ তাৰপিছত কৰিম কেইটামান বস্তু ফিটিং যেনেকৈ মোক দৰকাৰ হ'ব মানে যিহেতু প্লেন কৰি আছিলোঁ কৈছিলোঁ যে আপোনালোকক যে অৰুণাচল যোৱাৰ কথা চলি আছে কি হয় তাৰে কাৰণে আগতে প্ৰিপেৰেশ্যনটো কৰা দৰকাৰ বহুত যিটো ওচৰ পাজৰ জেগা নহয় দূৰ আছে অলপ 400-500 কিলোমিটাৰ দূৰ সদায় প্ৰিপেয়াৰ কৰি যাব লাগে প্ৰায় বস্তুখিনি যিখিনি পাৰোঁ আৰু বাইকখন আগতে ধুম ছেকেণ্ডত এইখনো ধুম মানে এতিয়া চাৰ্জত দি আছেতো চাৰ্জ বন্ধ কৰিব লাগিব থুলমূলকৈ পানী মাৰি দিম আৰু একদিন বেলেগ দিনা পূৰা ধুনীয়াকৈ ধুম আৰু বৰ আগতে বাইকখন ধুওঁ তাৰেপিছত লাইটৰ ফিটিং কাম হ'ব এতিয়া বহুত ফিটিং কৰিব আছে কিবা কিবি পানী অলমষ্ট ফুল এবাৰ হ'ব মেচিন ষ্টাৰ্ট পাইপৰ লিকেজ চলি আছে পূৰা পটাপট চুইচটো দি দিওঁ হৈ গৈছে এতিয়া হ'ব মেচিন ষ্টাৰ্ট বাকচকেইটা অলপ আঁতৰত থওঁ নহ'লে এইকেইটা জিকি যাব তেহেজ নেহেজ হৈ যাব থৈ দি ইয়াৰ পিছত কাম আছে আগতে ইয়াৰ কাম এতিয়া হ'ব খেলা আৰম্ভ চব বল হওক ইয়াক মাৰি জিকাই দিওঁ অলপ সময় শ্লাইড জিকাই লওঁ একবাৰ শেষ এতিয়া চাবোন মাৰি মানে চেম্পু মাৰি এতিয়া চেম্পু মাৰি অলপ চাকাচাক কৰি দিওঁ বাইকখন অলপ দিছোঁ শুকাব মানে পানীখিনি পৰা কাৰণে দিছোঁ আৰু তেতিয়ালৈকে চেইন লুব আৰু চেইন ক্লিনটো কৰোঁ একদম চিলপেক গাইজ এইটো হ'ল লুব্ৰিকেণ্ট এইটো হ'ল ক্লিনাৰ আৰু এইটো লগতে দিয়ে ব্ৰাছ যেনেকৈ চেইনটো চাফা কৰাৰ কাৰণে আৰু এতিয়া এইখনতো ডাবল ষ্টেণ্ড নাই ছিংগুল ষ্টেণ্ডে হয় তো এনেকৈ চাকা ঘূৰাই মাতিম এজন ঘৰক বাইকখন হালাই ধৰিলে হ'ল চেইনটো ঘূৰাই চাফা কৰিব লাগিব এতিয়া আমাৰ মাজত আহি গৈছে আমাৰ গাহৰি মানে আমাৰ ধুনু আহি গৈছে প্ৰথমতে আমি কৰিম ক্লিন আনবক্সিং কৰি দিছোঁ আৰু এইকেইটা গাইজ বহুত ইম্পৰ্টেণ্ট যদি কাৰোবাৰ বাইক আছে এই দুটা বস্তু ৰাখি থৈ দিব সদায় দুটা মানে তিনিটা বস্তু কম যোগাৰ লগোৱা নাই ইফালে এটা পিৰা দি কিনে উঠাইছোঁ এতিয়া ইয়াৰ ক্লিন অলপ ওচৰৰ পৰা দেখাই দিওঁ এয়া হ'ল আমাৰ যোগাৰ ডাবল ষ্টেণ্ডৰ যোগাৰ ডাবল ষ্টেণ্ড নাই এইটো বাইকত ডাবল ষ্টেণ্ড নাই সেইকাৰণে এনেকুৱা ব্যৱস্থা কৰিব লগা হৈছে তুমি চাকাটো ঘূৰাই দিয়া দিয়া ঘূৰাই দিয়া লাহে ঘূৰা লেতেৰা ওলাইছে গাইছে পূৰা ক্লিন হৈ গৈছে কিন্তু মানে আগতে যেনেকুৱা আছিল কলা টাইপ এতিয়া চিলভাৰ কালাৰ আহি গৈছে আৰু এই ছাইডবিলাকো পূৰা লেতেৰা হৈ থাকে ভালকৈ নাযায় তাৰমানে এইকেইটা স্প্ৰে মাৰি দিম একবাৰ স্প্ৰে মাৰি দিলে তেতিয়া স্প্ৰে মানে এই মেচিনটো মাৰিম পূৰা একদম ক্লিন হৈ যাব তেতিয়া তাৰে পিছতো কিমান কলা ওলাইছে একচুৱেলি পানী মাৰিব নালাগে মই মাৰি দিছোঁ কিয় মানে কলাখিনি থাকি গৈছে ইয়াতে নহ'লে চিপকি ধৰিব এতিয়া অলপমান ড্ৰাই হ'ব দিয়ক ড্ৰাই হোৱাৰ পিছত লুপটো কৰি দিম আৰু ধুনীয়াকৈ চুইয়াক এতিয়া খুলি দিলোঁ খুলি কিনে এতিয়া কাম আছে মানে এইটো পূৰা একদম ছেটআপ নাম্বাৰ প্লেটৰ লগত থাকে তাৰমানে ইয়াৰ লগত মানে একেলগে এইটো থাকে বস্তুটো এই মালটো বেণ্ড হৈ গৈছে ধৰাচোন এই বস্তুটো বেণ্ড হৈ গৈছে চিধা কৰোঁ আগতে
তাৰপিছত ফিটিং কৰিম। এই বস্তুটো চিধা কৰি আছিলোঁ, চিধা কৰোঁতে ভাঙি গ'ল। ইমান হেভি মেটেল দিব লাগিব গাইছে এই মালটো, লোহাটো। মানে এনেকৈ হেঁচি কেনে এনেকৈ ঠেলি আছিলোঁ, চিধা ভাঙি গৈছে এইটো। এটা এটা পিচ হৈ গৈছে। এটা লাইট এনে লগাই চাইছোঁ যে কেনেকৈ দেখে। মানে লগামতো 2টা 4টা 6টাকৈ লাইট, মানে 6টা লাইট ক'ত লগাম মাথা মাৰি আছোঁ। এনে এটা এক্সাম্পল লগাই লৈছোঁ। এইটো এটা প্ৰজেক্টৰ টাইপৰ, সৰু সুৰা হয়, মানে এইটো ওখ টাইপ দেখা পাইছে। এডজাষ্ট কৰিম বাৰু পিছত, যাতে অলপমান দূৰলৈকে দিয়ে বা অলপ লুকচটো ভাল আহে আৰু। চ' এনেকৈ অলপ থাকিব, ইয়াতে এটা বা হয়তো ইয়াতে আৰু এটা লগাই দিম যদি জেগা নাপাওঁ। আৰু এটা আছিলে মোৰ ইয়াতে। প্ৰথমতে লাইটকেইটা দেখাই দিওঁ। চ' এইটো 2টা এনেকৈ আনিছোঁ, এইটো এটা আৰু সেইটো এটা লগাইছোঁ। লাইটকেইটা ওলাওচোন। আৰু ইয়াত আছে সেনেকৈ ছেম 2টা সৰু সৰু, কিন্তু এইটো ডাবুল আছে। ইয়াত 2টা লাইট আছে। চ' এইকেইটা লগাম বাৰু, ক'ত লগাওঁ একো হিচাপ নাই, মুঠতে ফিটিং কৰিম। আৰু ইয়াতে আছে মস্ত ডাঙৰ, ওলাই যা 2টা। চ' এইবিলাক ইমান দামী নহয় বাৰু, কম দামীয়ে হয়, একদম লাইট ৱেইট, ওজনেই নাই। এইটো তলত হ'লে লগাই দিম, সেই তলত, বাকী ওপৰত সেই 2টা লগাই দিম। যি দেখা পাব আৰু। 2টা লাগি গৈছে, আৰু ইফালে 2টা লগাই দিছোঁ। এইটো চাইডত এটা, সেইটো চাইডত এটা, মানে অলপ যোগাৰ কৰিব লাগিব ইয়াক, নহ'লে কি হ'ব তেৰা হৈ যাব লাইটটো। এইকেইটা ইমান ঠিক লগা নাই, হ'লেও অলপ এডজাষ্ট কৰি চলাব পৰা যাব। এবাৰ লাইটৰ কানেকশ্যন কৰি চালে ভাল লাগলা হয়, কিন্তু কানেকশ্যন এতিয়া বৰ্তমান ইয়াতে থৈ দিম, পিছত এইকেইটা কানেকশ্যন কৰিম বাৰু। আজিতো সময় নহ'ব যি দেখা হৈছোঁ। তেতিয়াহ'লে লুপ চুপ কৰি কিনে থৈ দিওঁ। আৰু যোনটো জেগাত যাম বুলি কৈ আছোঁ, সেই জেগাটো যাব আছে না, তো সেইটোৰ কাৰণে সময় লাগিব। তো গাড়ীখন আগতে অলপ পানী মাৰি দিওঁ। গাড়ীখন ইম্পৰ্টেণ্ট হৈ আছে, বহুত লেতেৰা আছে। ইয়াৰ কামখিনি আধা খেচৰা কৰি থ'ম, পিছত কৰিব লাগিব ইয়াক। চ' গাড়ীৰ পৰা একদম তলে মাৰি দিলোঁ, তলে চিকনা হৈ গ'ল। মানে বেছি মাৰা নাই আৰু, খালি ভিতৰখিনি মাৰছোঁ, বাহিৰখিনি মাৰছোঁ, ওপৰে চুপৰে মাৰা নাই তেনেকৈ। সেইবিলাক পিছত মাৰিম আৰু। মুঠতে এই চকা টকা এইবিলাক গোটেই লেতেৰা আছিল না, মেইন এইখিনি আগৰ আৰু বাহিৰৰ এইখিনি বহুত লেতেৰা আছিল। এতিয়া অলপমান চাফা হৈছে, পূৰা ভিতৰে মাৰি দিছোঁ। গাইজ পূৰা একদম বঢ়িয়াকৈ ধুইছোঁ, ৰেডি, নিজক গা চা ধুই ৰেডি। চ' এতিয়া গৈ আছোঁ ডিকেথলনত মানে কি, অৰুণাচল যোৱাৰ যোনটো প্লেন চলি আছে, তাৰে মানে 2টামান কাপোৰ চাব যাম। যদি হয় তাৰপৰা ল'ম, আৰু যদি নহয় তো নহ'লে মুঠতে বাইক চাইক পূৰা ৰেডি ধুনীয়াকৈ। চ' সেই আৰু বলক এতিয়া ডিকেথলন যাওঁ, তাত গৈ যি হ'ব আৰু। আজিৰ দিনটো এনেকৈ ঘৰৰ কাম আৰু ঘূৰা ফুৰাতে যাব। ধুনীয়া চিকনা আছে, কিন্তু লাইটটো একো কানেকশ্যন কৰা নাই, পিছত কৰিম বাৰু এইবিলাক। আৰু চেনটো বঢ়িয়াকৈ লুপ কৰি দিছোঁ, চিকনা হৈ গৈছে একদম লোৱাৰ পৰা। এবাৰ প্ৰথমবাৰ মই চাগে বাইকত লুপ কৰিলোঁ, আনি ধৰিছোঁ। এতিয়া নেক্সট টাইমৰ পৰা সুবিধা হ'ব আৰু। চব বলক যাত্ৰাটো আৰম্ভ কৰোঁ। বাইকত নাই তেল এম্পটি হৈছে, এতিয়া ভৰাব লাগিব আৰু যাব লাগিব। ইয়াৰ পৰা মোটামুটি 25-30 কিলোমিটাৰ আছেতো। চব বলক। চ' আহি গ'লোঁ ফাইনেলি ডিকেথলন। চ' এতিয়া কৰিম অলপ 2-এটা বজাৰ, কি পাওঁ চাওঁ ৰ'ব। এইফালে একদম ট্ৰেম্পলিন ভৰ্তি আছে, প্ৰায় ইয়াতে অহাটো 4-বাৰমান আহিলোঁৱে মই। আজিলৈ অৰুণাচলৰ কাৰণে বজাৰ। মোক মানে এনেকুৱা টাইপৰ এটা পেণ্ট লগা আছিল, মানে য'ত ৰেইনকোটো হয় আৰু অলপমান ৰাইডিঙতো ভাল দেখা পায় আৰু এইটো এটা বেলেগ ষ্টাইল, নতুন, যেনেকৈ মানে একদম জোতা বুট যি আৰু পিন্ধে গোটেইখিনি কাভাৰ হৈ যায়। মানে বৰষুণত একো টেনশ্যন নাই, বিন্দাছ। লগতে এনেকৈ মজা ৰেইনকোট পাই যাব, পূৰা কালাৰ পাই যাব, নীলা সেউজীয়া চব পাই যাব। মানে এইবিলাক বহুত পেণ্ট আছে, কিন্তু ল'ব লগা আছিল মোৰ লং পেণ্ট, মানে যোনটো এটা ৰেইনকোট টাইপ, সেইটো ল'ব বুলি ভাবিছিলোঁ, কিন্তু নাই। মানে এনেকুৱা ষ্টিমত আৰু যেনেকৈ মানে অৰুণাচল গ'লে মানে কামত দিব মোৰ, কিন্তু কাম নহ'ব গাইছ। এইটো কম ভয়ানক বস্তু নাই গাইছ, গোটেই গাৰ বিষ খেদাই দিব। বিশেষকৈ আমি গাড়ী চাড়ী চলোৱা মানুহ, ইমান দৰকাৰ চিটি অলপ দি লওঁ ফ্ৰীতে। দাম ইয়াৰ হ'ল 900 টকা। চোৱাক একদিন লৈ যাব লাগিব। মানে ইয়াতে সোমালে কনফিউজন হৈ যায়, মানে কি ল'ম কি নল'ম। তাতে আৰু যিটো এটা বস্তুৰ দাম বাবা, চকুৰ বিষ উঠি যায় দাম দেখা পালে। মেইনলি মোক লগা আছিল এনেকুৱা টাইপৰ পেণ্ট, ক'ত আছিলে মানে এনেকুৱা টাইপৰ পেণ্ট হয়, কিন্তু ইয়াতকৈ অলপমান ভাল কোৱালিটিৰ, কিন্তু নাই। দাম দেখা পাইছে নাই, কেঁচুৱাৰে হয় চব,
চব কেঁচুৱাৰ হ'লেও যি দাম বাপৰা ঐ এইবিলাক 999 কিন্তু পাতলা মস্ত পাতলা এইটো কাম নহ'ব একো দামগিলা দেখা পাই ভয় লাগে মেইনলি মানে এনেকুৱা টাইপতে ল'ব আহিছিলোঁ মই আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ এইটো হ'ল অকল আপাৰ ৰেইনকোট আৰু ইয়াৰ প্ৰাইচটো চাওক 1700 টকা অকল আপাৰ ৰেইনকোটৰ কি ৰেইনকোট হ'ব লাগিব এইটো বা মোৰ জেগা তাতেই দেই উপায় নাই আৰু এইখন যিহেতু স্পৰ্টছৰ গোটেই বস্তু পায় তো ইয়াত মানে বাইক ৰাইডিং যেনেকৈ কৰে বা তেনেকুৱা টাইপৰ গোটেই বস্তুখিনি পোৱা যায় আৰু ওলাই আহিলোঁ আৰু কি কৰিম আৰু উপায়তো নাই যি মানে দাম দেখা পাই মানে দাউৰিব লগা হৈছে আৰু যোনটো দামত চাই গৈছিলোঁ সেইটো দামত নাই এতিয়া দাম চেঞ্জ হৈ কেনে মোটামুটি 1600 আছিল যাই থৈ 2500 না 2600 টকা হৈ আছে এতিয়া সেইকাৰণে বাদ দিছোঁ আৰু নাই আৰু নহ'ব অনলাইনতো ক'ৰবাত সস্তা মাল চাব লাগিব ত' বাই বাই ডিকেটলন আৰু কি কৰিম আৰু যাওঁ আৰু কাম নহ'ব আৰু এতিয়া জাম লাগব মস্ত উপায় নাই